ওদালগুৰিত, কোকৰাঝাৰত, চিৰাঙত, বাক্সাত ক'ত অশান্তি আছে? ক'ৰবাত জানো অশান্তি আছে? ক'ৰবাত জানো হিংসা হৈছে? এতিয়া অশান্তি হিংসা ক'তো নাই। অশান্তি আৰু হিংসা এটা জাগাতে আছে। এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ ব্ৰেইনত আছে, মগজত। বৰদৈচিলা জানেনে? बारदै सिख्ला फैनायनि सम जादों बड'लेण्डआव। बे बारदै सिख्लाखौ सोर लाबोदों? बैसागोनि सिगां सिगां बारदै सिख्ला फैयो। बहाग बिहुर, रङाলী बिहुर आगे आगे बरदৈচিলা আহে। কেইদিনমান আগতে ক'ৰবাত ক'ৰবাত কিবা কিবা হৈছে বৰদৈচিলা আহি। আৰু আজি UPPL-ৰ এই জনসমুদ্ৰৰ দ্বাৰা এটা বিশাল এটা ৰাজনৈতিক বৰদৈচিলা আজি ওদালগুৰিত আহিছে। আৰু এই বৰদৈচিলা UPPL-এ আনিছে। কেইদিনমান আগৰ পৰা দেখিছোঁ DPF-এ হাগ্ৰামা মহিলাৰ নেতৃত্বত শান্তি ৰেলী কৰি আছে। শান্তি ৰেলী। বড়োলেণ্ডৰ ৰাইজ অশান্তি ক'ত আছে এতিয়া? ওদালগুৰিত, কোকৰাঝাৰত, চিৰাঙত, বাক্সাত ক'ত অশান্তি আছে? ক'ৰবাত জানো অশান্তি আছে? ক'ৰবাত জানো হিংসা হৈছে? এতিয়া অশান্তি হিংসা ক'তো নাই। অশান্তি আৰু হিংসা এটা জাগাতে আছে। এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ ব্ৰেইনত আছে, মগজত। আপোনালোকে জানেনে? অশান্তি এটা জাগাতে আছে। এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ মগজত আৰু হাগ্ৰামা মহিলাৰীৰ ব্ৰেইনত। হাগ্ৰামা মহিলাৰীৰ ব্ৰেইনটো কিয় অশান্তি হৈছে? কিহৰ কাৰণে শান্তি ৰেলী কৰিব লগা হৈছে? যোৱা 17 বছৰত বড়োলেণ্ডত দমন নীতি চলিছিল, দাদাগিৰি চলিছিল, বিভিন্ন হিংসাৰ পৰিৱেশ হৈছিল, জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিছিল। আৰু বড়োলেণ্ডত আজি 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে শান্তি চুক্তি হৈ গ'ল, ইয়াৰ পিছত বড়োলেণ্ডত স্থায়ী শান্তি আহিব। কিন্তু এই শান্তি হাগ্ৰামাই দেখা নাই। হাগ্ৰামাই কেতিয়া এই শান্তি পাব? যেতিয়া বড়োলেণ্ডৰ 35 লাখ মানুহ দমন কৰি চলাব পাৰিব, তেতিয়া এই শান্তি পায়। নহ'লে তেতিয়া শান্তি নাপায়। বড়োলেণ্ডত যদি হত্যা হিংসা হৈ থাকে, তেতিয়াহে হাগ্ৰামাই শান্তি পায়, নহ'লে হাগ্ৰামাই শান্তি নাপায়। বড়োলেণ্ডত যদি কমিউনিষ্ট ৰাজ চলাই থাকে, চিণ্ডিকেট চলাই থাকে, তেতিয়াহে হাগ্ৰামাই শান্তি পায়, নহ'লে হাগ্ৰামাই শান্তি নাপায়। আমি হাগ্ৰামাৰ নিচিনা ৰাইজক প্ৰতাৰণা কৰিব নোৱাৰো। আমাৰ মা, দাদা, ভাই, ভনী যিসকলে ইয়াত বসবাস কৰি আছে, এইসকলক আমি সেৱা কৰোঁ, আমি মৰম কৰোঁ, আমি সন্মান কৰোঁ। আৰু হাগ্ৰামাই এই কথা বুজি নাপায়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি সন্মান কৰোঁ, কিন্তু ইয়াৰ বিনিময়ত তেখেতে আমাক তাচিনো কৰে, তেখেতসকলে আমাক গালি গালাজ কৰে, বেয়া বেয়া কথা কৈ পেলাই তেখেতে বিভিন্ন সমাজক প্ৰদূষিত কৰিব বিচাৰে। কিন্তু শ্ৰদ্ধা ৰাইজ, এই বড়োলেণ্ডত যি শান্তি ঘূৰি আহিছে, যি কি নহয় বিনিময়ত বড়োলেণ্ডত কোনো কাৰণত অশান্তি হ'বলৈ দিয়া নহ'ব। বড়োলেণ্ড স্থায়ী শান্তি হ'ব লাগিব। বড়োলেণ্ডত কাৰো দাদাগিৰি নচলিব। আজি দাদাগিৰি কৰিব নোপোৱাৰ কাৰণে বড়োলেণ্ড অশান্তি হোৱা বুলি ভাবিছে হাগ্ৰামাই। বড়োলেণ্ড শান্তি হৈছে, কিন্তু দাদাগিৰি কৰিবলৈ কোনো ইয়াতে কোনো তেখেতে সাহস কৰিব পৰা